আজি ভিডিঅ'টো ল'ৰাবিলাকে বিশেষকৈ চাবৰ কাৰণে আজি ধুনীয়া ধুনীয়া ছোৱালী দেখা পাব যেনে মই এইফালে যা ৱাও ভেৰি এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আজি হৈছে সৰস্বতী পূজা। ছোৱালীবিলাকৰ বহু অপেক্ষিত সৰস্বতী পূজা। মানে ছোৱালীবিলাকৰ অপেক্ষিত বুলি কিয় কৈছোঁ, কাৰণ ছোৱালীবোৰে মানে প্ৰায়বোৰে আৰু চবেই নহয় মানে আৰু সৰস্বতী পূজা বুলি বহুত দিনৰ পৰা প্ৰিপেৰেশ্যন কৰে, কেনেকৈ ষ্টাইল কৰিম, কেনেকৈ সাজিম, সেইবোৰ আৰু ময়ো কৰিছোঁ অলপ চলপ, কিন্তু ইমান দীঘলীয়া প্ৰচেছ নহয় বাৰু, কম দিনতেতো তথাপিও কৰিছোঁ যি কি নহওক আৰু। তো আজি এই ভিডিঅ'টোত মই আপোনালোকক মৰিগাঁও কলেজৰ সৰস্বতী পূজা দেখাম। তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আজি ভিডিঅ'টো ল'ৰাবোৰে চাব, ছিংগল ল'ৰাবোৰে। তো কি ঠিক ধুনীয়া ধুনীয়া ছোৱালী দেখি আপোনালোকৰ মনটো ভাল লাগি যাব পাৰে। আৰু যিহেতু আজি ভেলেণ্টাইন ডেও হয়, তো সেয়াই আৰু আমাৰ একো ভেলেণ্টাইন নাই, বাছ সৰস্বতী পূজা মেইন। আৰু মই এতিয়াও মানে ৰেডি হোৱা নাই মানে, তো গা পা ধুই আহোঁ, গা পা ধুই আহি ওলাই একেবাৰে কলেজত যায়, তাতে দেখাম। এইফালে আকৌ কলেজত যা যোগাৰ চলিছে, মানে ইউনিয়ন বডিবোৰে মানে মালা চালা লগাই আছে, আৰু এইফালে পূজা ষ্টাৰ্ট হৈ গ'ল, কাৰণ পূজাটো টাইম থাকে ন। ছোৱালী চাব, চবফালে ছোৱালীয়ে আৰু ছোৱালীহে। সৰস্বতী পূজা বুলি আমি ছোৱালীবিলাক এনে বদনামী, ল'ৰাবিলাকেও সমানে ষ্টাইল কৰি আছে। তাৰ উদাহৰণবিলাকো আপোনালোকক দেখাই আছোঁ, চাই থাকিব। ছোৱালী আৰু ছোৱালী, ফটো আৰু ছোৱালী, বেলেগ একো নাই আৰু। ওচৰত আহা, একদম বেয়া ময়দা সানি আহিছে। এইফালে আমাৰ হা এনেকে দিয়া, লাজ কৈছে ৰে কপি হাই কৰি দে। ৱাও ৰিয়া খিচিৰি দিব, গাইজ চবে খাবলৈ বহি আছে আৰু দিব হোৱা নাই। খিচিৰি খাওঁ বল, খিচিৰি পুৰি চব্জি হয় নহয়, বহি থাকিলো গা মই ইয়াত ব্লগ বনাই আছে, এনেকে ব্লগ হৈ যাব। ব্লগ সৰস্বতী পূজাৰ ব্লগ স্পেচিয়েল, সৰস্বতী পূজা বুলি খিচিৰি। আমি আহিছিলোঁ ৰুচি চব্জি খাম বুলি, আৰু আমি নাপালোঁ এতিয়া খাবলৈ, এইটো মোৰ দুখ দে। আৰু আজি ভিডিঅ'টো ল'ৰাবিলাকে বিশেষকৈ চাবৰ কাৰণে আজি ধুনীয়া ধুনীয়া ছোৱালী দেখা পাব যেনে মই বহি বহি খিচিৰি খাই আছে একদম। এইফালে যা ৱাও ভেৰি নাইচ। ইয়াতে অলপ বেয়া, ল'ৰা ছোৱালী বেছি কাৰণে য'তে ত'তে খাবলগীয়া হৈ যায়। মানে পনীৰ খাব নাপালোঁ মই, পনীৰ পানী লুটি বাঢ়ি থকা হ'ব দে আৰু ৰাইজৰ বস্তু আৰু
চাব পাৰে আৰু এইফালে বাকী ৰাইজো খোৱা বোৱা কৰি আছে আৰু